বাণিজ্যৰ ৰস দেখাই লোকে ভোজনৰ ৰস ভোজে ভোগে। ভোজনৰ ৰসটো বোলে তাত পোৱা যায় যেতিয়া ব্যক্তিজন ভোকত থাকে। ভোজনৰ ৰস ভোজে ভোগে। যাত্ৰাৰ ৰস বোলে লোকে কয় ধাৰ। আপুনি ক'বলৈ যাত্ৰা কৰিছে কাণত ধাৰ এখন লৈ পেলাই, আপুনি যাত্ৰাৰ ৰসটো তেতিয়া পাব আধা ৰাস্তাতে যেতিয়া কোনোবাই আপোনাৰ কাণৰ ধাৰখন লৈ ল'ব। সেইটোকে কৈছে যাত্ৰাৰ ৰস লোকে কয় ধাৰ। তাৰপাছত কৈছে বচনৰ ৰস জগততে সাৰ। তাৰমানে কথাৰ বোলে যিটো ৰস সেইটো হৈছে জগততে সাৰ। সেইকাৰণে মনেৰে ভগৱন্তলৈ আমি এটা সেৱা নিবেদন কৰিব লাগে মাধৱ পুৰুষে কোৱাৰ দৰে যে জীৱন্ত অৱস্থাত যাতে এই কায়িক দেহা ত্যাগ কৰালৈকে মাধৱদেৱে নামঘোষাত উল্লেখ কৰি দিছে জ্বৰ তাপত ক্ৰিয়া মৰণ সময়ে কৰা হৰি কৃপা মুক। ও জ্বৰ তাপ প্ৰিয়া মৰণ সময়ে কৰা হৰি কৃপা মুক। গুণ নাম বচন স্মৰণ বচন গোচৰ মাধৱদেৱে ভগৱন্তলৈ এই বুলি সেৱা ধৰিছে যে মৃত্যুৰ সময়ত নাম ল'বলৈ যদি শক্তি নাথাকে কোনোবাই কওঁতে যাতে শুনিব পাৰোঁ, আৰু শুনাৰ শক্তিও যদি নাথাকে তেতিয়াহ'লে যাতে স্মৰণ কৰিব পাৰোঁ। গতিকে আমাৰো ভগৱন্তৰ প্ৰতি সেইটোৱে সেৱা হ'ব লাগে যে প্ৰভু সদায় যাতে তোমাৰ কথা শুনি থাকিব পাৰোঁ। বচনৰ ৰস জগততে সাৰ। আৰু ঈশ্বৰৰ কথা শুনি 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 থাকিব পাৰিলেহে আপোনাৰ মৃত্যুৰ সময়ত ঈশ্বৰৰ নাম লৈ দেহ ত্যাগ কৰিব পাৰিব। আপুনি আমি ঈশ্বৰৰ নাম লৈ যদি দেহ ত্যাগ কৰিব পাৰোঁ, পানপয়া নত যিটো কৃষ্ণ গীতাত কৈছে মৰিবাৰ বেলা যিটো চিন্তি মৰে নৰ, উপজি ধৰে জানা সেহি কলে বৰ। মৃত্যুৰ সময়ত মানুহে যি চিন্তা কৰি দেহ ত্যাগ কৰিব সেই অনুপাতে আকৌ দেহ ধাৰণ কৰিব লাগিব। কৃষ্ণই কৈছে যে পানপয়া নত যিটো মূৰ নাম স্মৰে, দেহ ত্যাগ কৰাৰ সময়ত কোনোবাই যদি মোৰ নামটো স্মৰণ কৰিব পাৰে, পানপয়া নত যিটো মূৰ নাম স্মৰে, মূৰ স্বৰূপ অপকায়া চতুৰ্ভুজ ৰূপ ধৰে। মৃত্যুৰ সময়ত যদি ঈশ্বৰৰ নাম লৈ দেহ ত্যাগ কৰিব পাৰে তেতিয়াহ'লে ঈশ্বৰৰ ৰূপটো পাই যাব, পাৰিষদীতনো লাভ কৰিব পাৰিব। কিন্তু পিছৰ বাক্যটোত কৃষ্ণই কৈছে অৰ্জুনক মূৰ নাম স্মৰণত অভ্যাস নাই যাৰ, লোকে কহিলেও মুখে নাহে তাৰ। যে মোৰ নাম লোৱা যদি কোনোবাই অভ্যাস নকৰে, মোৰ কথা শুনা কোনোবাই যদি অভ্যাস নকৰে, মৃত্যুৰ সময়ত আনে বাৰে বাৰে ঈশ্বৰৰ নাম ল'বলৈ ক'লেও তেওঁ ঈশ্বৰৰ নাম কিন্তু ল'ব নোৱাৰে। সেইকাৰণে হেৰা অৰ্জুন, এই মনুষ্য জনম পাই যদি হৰি নভজিলা, আকৌ হৈ বাহা ভাই তৰু তিন্ন তিলা। যে আকৌ গছ গছনি তৰু তিন্ন লতা হ'বগে লাগিব। আৰু মানুহৰ জীৱনটো হৈছে এটা সোণালী সুযোগ, যাৰ কাৰণে পোনপটীয়াকে আমি ভগৱন্তৰ ওচৰলৈ যাব পাৰোঁ। কৃষ্ণই অৰ্জুনক কৈছে মোৰ ওচৰলৈ আহিবৰ কাৰণে উপায়
উপায় মাত্ৰ এটা। উপায়টো কি বুলি যেতিয়া অৰ্জুনে প্ৰশ্ন কৰিলে, একমাত্ৰ উপায় এটা, তেতিয়া কৃষ্ণই অৰ্জুনক কৈছে উপায় বোলে এটা, বোলে সেইটো কি? মোহৰ চৰণ ভজে যিটো জন মোহৰ স্বৰূপ পাই, ভূয়া পাৰিষদ বৈকুণ্ঠে থাকয়, তাৰ জন্ম মৃত্যু নাই। মোহৰ চৰণ ভজে যিটো জন মোহৰ স্বৰূপ পায়, ভূয়া পাৰিষদ বৈকুণ্ঠে থাকয়, তাৰ জন্ম মৃত্যু নাই। সেই আত্মাটোৰ আৰু জন্ম মৃত্যু নাথাকে, যি মোৰ চৰণ ভজনা কৰে। তাৰ বিপৰীতে ঈশ্বৰ চৰণ যদি ভজনা নকৰে, যেন যোগে তিন্ন পাইলে এৰয় অপৰ, জীৱৰ দেহৰ জানা সেহি পতন্তৰ। যদি আমি ঈশ্বৰক ভজনা নকৰো, যেনেকৈ যোগ এটাই বোলে এডাল ঘাঁহৰ পৰা অন্য এডাল ঘাঁহ পালে আগৰ ঘাঁহডাল যেনেকৈ এৰি দিয়ে, তেনেকৈয়ে এটা দেহৰ ম্যাদ উকলি গলে অন্য এটা দেহত কিন্তু কৰ্মৰ অনুপাতে প্ৰৱেশ কৰিব লাগিব, প্ৰত্যন্তৰ নহয়। যিটো তাৰমানে মহাপুৰুষ মাধৱদেৱে নামঘোষাত আত্মঘাত বুলি কৈছে। সেইটোকে আত্মঘাত বুলি কয়। আত্মাটো জন্ম মৃত্যুৰ চক্ৰৰ পৰা যেতিয়ালৈকে মুক্ত নহয়, তাৰমানে আত্মঘাত কেনেকে হয় বুলি কৈছে মাধৱদেৱে ঘোষাত, হৰিৰ চৰণ নিচিন্তি চিন্তয় বিষয় অদিনে ৰাতি, শাস্ত্ৰৰ সন্মতে জানা সেহি জন ধৈল নিজে আত্মঘাত। শাস্ত্ৰৰ সন্মতে জানা সেহিজন ধৈল আত্মঘাত। কোনজন? হৰিৰ চৰণ নিচিন্তি চিন্তয় বিষয় অদিনে ৰাতি। যে পাৰ্থিৱ ধন টকা পইচা ঐশ্বৰ্য বিভূতি নালাগিব বুলি শাস্ত্ৰই আমাক কোৱা নাই, কিন্তু সৰ্বক্ষণতে সেই চিন্তাতে যদি মনটো আপুনি মই আত্মনিয়োগ কৰি থৈ দিওঁ, তেতিয়াহ'লে আমাৰ আত্মাটো আত্মঘাত হৈ যাব। আৰু কৃপালু প্ৰভুষ্ট আইমাতৃক হওক, আমি ইটো অনুষ্ঠানত ধৰিবগৈ লাগিব। আমাৰ মাজত ৰুদ্ৰবাব আছে নহয় ন? কৃষ্ণ, আমি অকমান গৈ আকৌ জিৰণি ল'ব লাগিব। হয় নেকি? তেতিয়াহ'লে শব্দ আইসকলে বোলে দিহানাম পৰিৱেশন কৰিব। ৰুদ্ৰবাব পাঠভাগ সামৰণে এনেকে থাকক। ইয়াতে মানুহ কাগজ এখন দিয়া আছে।